হেল্ল' এভৰিৱান, আমি এতিয়া মানে ৰাতিপুৱা ওলাই আহিলোঁ সোনকালে অকণমান এখন পাৰ্কত সোমাওঁ বোলো। পাৰ্কখনত বোলো এটা ৰানিং কৰি যাওঁ, তাকে আহিলোঁ। আহি দেখিছোঁ বেছি ফুল গছ নাই, এইবিলাকেই আছে। এনেই আৰু ৰাউণ্ডছ কৰিবলৈ আহিলোঁ। এনেই কলনীত বা এনেকুৱা পাৰ্কবিলাকত ৰাউণ্ডছ কৰিলে অকণমান মনবিলাককে ৰিমঝিম লাগে। সেইকাৰণে এপাকমান বোলো সোমাই যাওঁ। মনবিলাক অকণমান বেয়া হৈ থাকিলেও মনবিলাক মানে অকণমান ফ্ৰেছ হৈ যায় সেইবিলাকত ঘূৰিলে। ইফালে আছে আপোনাৰ এটা ডাঙৰ ফিচাৰী লেখীয়া, এনেই ফেঞ্চিং তাৰে মানে বেৰা আছে। তাত মাছ চাছ বুলিবলৈ একো নাই, এনেই আৰু বেৰি কৰি থৈছে। এই ফিচাৰীটো মানে বহুত ডাঙৰ, নাই কমেও মানে হ'ব 5-6 বিঘামানৰ। ইয়াত ৰাতিপুৱা শুই উঠি মানুহবিলাকে, ল'ৰা ছোৱালীবিলাকে এই পাৰ্কবিলাকত আহি আৰু এনেকৈ আৰু ৰাউণ্ডছ কৰি থাকে। বেছি ডাঙৰ নহয়, এখন সৰু সুৰা পাৰ্ক। আমিও অকণমান সোনকালে আহি বোলো অকণমান ঘূৰি যাওঁচোন, কিনো আছে কিনো নাই চাই যাওঁ বুলি আহিলোঁ। এইবিলাকে বেছি ফুল গছ নাই। এনেকুৱা ডাঙৰ পাৰ্কবিলাকত সোমাবলৈ অকণমান ভাল লাগে মনবিলাক। হ'লেও আৰু বনাইছে। আমাৰ অসমততো এনেকুৱা মানে জেগাবিলাকতো ইমান হেৰি নাই। এইডোখৰ আপোনাৰ বেংগলোৰ দীপাঞ্জলি নগৰ বুলি কয়। দীপাঞ্জলি নগৰ এখন সৰু সুৰা পাৰ্ক। এনেই আৰু আমাৰ কোম্পানীৰ ওচৰতে মানে এইবিলাকে আৰু অকণমান মানে মুখৰ আগত আছে যদিও মানে আমি সোমোৱা নাছিলোঁ। আজি বোলো চাই যাওঁচোন কি আছে কি নাই। আহিলোঁ আৰু এপাক। অকণমান আগত যাওঁ। এইটো 4 ৰাউণ্ডটো ঘূৰি অহালে ভাল আছিলে এনেকৈ। এক কাম কৰি 4 ৰাউণ্ডটো ঘূৰিবলৈ আমাৰ 1 ঘণ্টা ওপৰত ল'ব। ইমান দূৰ ঘূৰিবলৈ আমাৰ মানে টাইমটো নহ'ব। আমাৰ এতিয়া ডিউটি আছে, ডিউটি মানে সময়ো পালেহি। সেইটো কাৰণে এনেই আৰু মুখৰ আগতে সোমাই যাওঁচোন বোলো, ক'ত কি আছে কি নাই চাই যাওঁ। মানে বহুত ধুনীয়া ধুনীয়া ফুল গছ বুলিবলৈ নাই আৰু। সৰু ল'ৰা ছোৱালীয়ে মানে খেলা, কি বুলি কয় নাজানো এখন। এনেই উঠি পেলাই মানে খেলি থাকে। অলপ আগত যাওঁ, এক পাক ঘূৰি আহোঁ। এইবিলাকে আপোনালোকক দেখুৱাই আছোঁ। বহুত দিনৰ পৰা আহিম বুলি ভাবোঁ, কেতিয়াবা আহোঁ মানে চিকিউৰিটিয়ে মানে লক কৰি থয় যে সোমাব নোৱাৰোঁ। আজি অকণমান সোনকালে আহি পেলাই বোলো এনেই কি আছে কি নাই চাওঁগৈ, তেনেকৈ বুলি আহিলোঁ। টাইমো বহুত লাগিব, নাই কমেও মানে গোটেই এৰিয়াটো ঘূৰিবলৈ 2-3 ঘণ্টামান লাগি যাব। এইবিলাকে আপোনালোকক দেখুৱাই আছোঁ। বৰ বেছি এটা হেৰি নাই। যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। সেয়াই আৰু আপোনালোকক দেখুওৱা যাওক।